এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত নিবনুৱা সকলৰ বাবে এটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই মুহূৰ্তত ঘোষণা কৰা হৈছে যে ৯,০০০ চাকৰি অসম আৰক্ষীত মুকলি কৰা হৈছে আৰু সৰ্বত্ৰ প্ৰকাৰৰ স্বচ্ছতাৰ মাজেৰে এই নিযুক্তি যাতে প্ৰদান কৰা হয় অৰ্থাৎ কোনো ধৰণৰ খামখেয়ালি নোহোৱাকৈ এই চাকৰি যাতে লাভ কৰে নিবনুৱা সকলে তাৰ বাবে এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে জৰুৰী বৈঠক অনুষ্ঠিত কৰি বিশেষ নিৰ্দেশ প্ৰদান কৰিছে Personal time এই মুহূৰ্তত জনাইছো বিশেষ খবৰটো হিগ্ৰে ৯,১৭১টা পদ অসম আৰক্ষীত ওলাব অৰ্থাৎ ৯,১৭১টা আৰক্ষীৰ চাকৰি ওলাব স্বচ্ছতাৰ মাজেদি এই পদসমূহত যাতে চাকৰি দিয়া হয় তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত নিৰ্দেশ দিছে ৰাজ্যিক ভিত্তিত আৰক্ষী নিযুক্তি বৰ্ডৰ হৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত বৈঠক কৰিছে আৰু বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে যে ৫,২১০টা বিজ্ঞাপন প্ৰকাশ পাইছে আৰু এই পদসমূহত যেতিয়া চাকৰি দিয়া হয় কোনো ধৰণৰ যাতে খামখেয়ালি নহয় সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে যাতে চাকৰি প্ৰদান কৰা হয় তাৰ নিৰ্দেশ এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে আৰক্ষী নিযুক্তি বৰ্ডক প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে নিবনুৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৃহৎ খবৰ যিসকলে আৰক্ষীৰ পৰীক্ষাৰ বাবে প্ৰিপাৰেচন চলাই আছে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে বৃহৎ খবৰ যে ৯,০০০ চাকৰি ওলাব ৫,২১০টা পদৰ বিজ্ঞাপন দিয়া হৈছে আৰু এই নিযুক্তি প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ খামখেয়ালি নহয় সম্পূৰ্ণৰূপে যাতে স্বচ্ছ হয় নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে যাতে স্বচ্ছ হয় সম্পূৰ্ণ যি নিয়োগ প্ৰক্ৰিয়া এই কথা সুনিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত নিৰ্দেশ দিছে আৰক্ষী নিযুক্তি বৰ্ডক চাকৰি ওলাব সাধাৰণ আৰক্ষী কামাণ্ডো বেটেলিয়নৰ কনিষ্টবলৰ পৰা আৰম্ভ কৰি উপ পৰিদৰ্শকলৈকে আৰু এই প্ৰক্ৰিয়াত নিকা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে আৰু জৰুৰী বৈঠক অনুষ্ঠিত কৰি এই মুহূৰ্তত আৰক্ষী নিযুক্তি বৰ্ডক তেওঁ এই মুহূৰ্তত নিৰ্দেশ প্ৰদান কৰিছে আমি আপোনালোকক এই মুহূৰ্তত অধিক তথ্য দেখুৱাবলৈ চেষ্টা কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কথা প্ৰকাশ কৰিছে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী এই মুহূৰ্তত সোশ্যাল মিডিয়া পেজলৈ আমি লৈ আহিছো মুখ্যমন্ত্ৰী আজি লিখিছে তেখেতৰ নিজৰ পেজত মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে ৰাজ্যবাসীৰ বাবে ঘোষণা কৰিছে তেওঁ লিখিছে আজি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডৰ বৈঠকত পৌৰহিত্য কৰি অসম আৰক্ষী কৰ্মীসকলৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰো বৰ্তমানলৈকে অসম আৰক্ষীৰ সৰ্বমুঠ ৯,১৭১টা পদ পূৰণৰ প্ৰক্ৰিয়া চলি আছে আৰু ইয়াৰে ৫,২১০টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে এয়া মুখ্যমন্ত্ৰীয়ে প্ৰথমতে উল্লেখ কৰিছে ৯,০০০ চাকৰি আছে আৰু ৫,২১০টাৰ বাবে ইতিমধ্যে এডভাৰটাইজ ওলাইছে এই বৈঠকত বৰ্ডৰ সদস্যসকলক সাধাৰণ আৰক্ষী আৰু কামাণ্ডো বেটেলিয়নসমূহৰ কনিষ্টবল আৰু উপ পৰিদৰ্শক পদৰ নিযুক্তি প্ৰক্ৰিয়াত সৰ্বতো প্ৰকাৰৰ স্বচ্ছতা বৰ্তাই ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰো এয়া মুখ্যমন্ত্ৰীৰ ষ্ট্ৰিক্ট অৰ্ডাৰ এই মুহূৰ্তত আৰক্ষী নিযুক্তি বৰ্ডক কৈছে যে সৰ্বতো প্ৰকাৰৰ স্বচ্ছতা বৰ্তাই ৰাখিব লাগিব অপটিমাম ট্ৰান্সপাৰেন্সি বিচাৰিছে মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণৰূপে স্বচ্ছ আৰু নিকা হ'ব লাগিব বিভিন্ন সময়ত চৰকাৰী চাকৰি যেতিয়া ওলাই বিভিন্ন খামখেয়ালিৰ অভিযোগ উঠে নেপটিজিমৰ অভিযোগ উঠে পৰীক্ষাত খেলিমেলিৰ অভিযোগ উঠে কিন্তু মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত কৈছে যে সকলো প্ৰকাৰৰ স্বচ্ছতা বৰ্তাই ৰাখিব লাগিব আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই ফটোগ্ৰাফ প্ৰকাশ কৰা হৈছে মুখ্যমন্ত্ৰী পৌৰহিত্যতাত উচ্চ পদস্থ আৰক্ষী বিষয়া যিখন বৰ্ড আছে যিখন বৰ্ডে চাকৰিৰ ওপৰত সিদ্ধান্ত ল'ব তেওঁলোকক এই মুহূৰ্তত এই বৈঠক পাতিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠক অনুষ্ঠিত কৰিছে তেখেতৰ পৌৰহিত্যত তেখেতৰ অধ্যক্ষতাত আৰু এই বৈঠকতে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই সকল বৰ্ডৰ যিসকল বিষয়া আছে তেওঁলোকক স্পষ্টভাৱে কোৱা হৈছে যে সকলো প্ৰকাৰৰ স্বচ্ছ আৰু নিকা পদ্ধতিৰ জৰিয়তে এই সমগ্ৰ প্ৰক্ৰিয়া যাতে সমাপন হয় তাৰ ওপৰত তেওঁলোকে নজৰ ৰাখিব লাগিব মুখ্যমন্ত্ৰীয়ে নিজৰ সোশ্যাল মিডিয়া পোষ্টত লিখিছে যে ৯,১৭১টা পদৰ বাবে চাকৰি ওলাব আৰু ৫,২১০টা পদৰ বিজ্ঞাপন দিয়া হৈছে আৰু এই প্ৰক্ৰিয়া এই মুহূৰ্তত সম্পূৰ্ণৰূপে স্বচ্ছ আৰু নিকা হ'ব লাগিব গতিকে পুনৰবাৰ যিসকলে টাইমত সংযোগ স্থাপন কৰিছে নিবনুৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰীয়ে কৈছে ৯,০০০ চাকৰি ওলাব আৰু স্বচ্ছতাৰ মাজেৰে এই চাকৰিসমূহৰ নিযুক্তি প্ৰদান কৰা হ'ব পুনৰবাৰ ফুল প্লেট ব্ৰেকিঙৰ সহায়ত এই মুহূৰ্তত জনাই আছো এই বিশেষ খবৰটো ৯,১৭১টা পদত অসম আৰক্ষীত চাকৰি ওলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত এখন জৰুৰী বৈঠকত মিলিত হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে এই পদসমূহত যিসকলে চাকৰি পাব তেওঁলোকে যাতে সম্পূৰ্ণ স্বচ্ছতাৰ মাজেৰে তেওঁলোকক চাকৰি দিয়া হয় তাৰ বাবে আৰক্ষীৰ নিযুক্তি বৰ্ডক এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছে